ঐতিহাসিক ৰংঘৰক অপমান অল ছিজনছ হুইস্কি কোম্পানীৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো ব্যৱহাৰ ৰংঘৰৰ অপমান সহ্য কৰা নহ'ব জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন অসমবাসীৰ গৌৰৱৰ প্ৰতীক অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক জীৱন্ত নিদৰ্শন ঐতিহাসিক ৰংঘৰ কিন্তু এইবাৰ এই গৌৰৱময় ঐতিহ্যত চূড়ান্ত কুঠাৰঘাত সানিছে অল ছিজনছ হুইস্কি নামৰ এটা সুৰা কোম্পানীয়ে কোম্পানীটোৰ বিজ্ঞাপনত ৰংঘৰৰ স্পষ্ট ছবি ব্যৱহাৰ কৰা হৈছে এই বিজ্ঞাপন প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত বিভিন্নজনে ইয়াৰ তীব্ৰ বিৰোধিতাৰে সৰব হৈ পৰিছে এয়া কেৱল অপমান নহয় এয়া আমাৰ সংস্কৃতিক লৈ কৰা এক অসমনীয় কাৰ্য ঐতিহাসিক কীৰ্তিচিহ্নক লৈ সুৰা কোম্পানীৰ এনে গৰ্হিত কাৰ্য একেবাৰে অশোভনীয় বহু সচেতন নাগৰিকৰ মত ৰংঘৰ আমাৰ ৰাজশক্তি ক্ৰীড়া ঐতিহ্য আৰু স্থাপত্য শিল্পৰ এক অমূল্য নিদৰ্শন ইয়াক এনে পণ্যৰ প্ৰচাৰত ব্যৱহাৰ কৰা একেবাৰে অনুচিত তৎকালীনভাৱে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব ইতিমধ্যে বহু দল সংগঠনে কৰিছে গোচৰ সুৰা কোম্পানীৰ এনে গৰ্হিত কাৰ্যত আপোনাৰ মতামত কি নিশ্চয়কৈ কমেণ্টত জনাব